Welcome to my channel Simple Assam Blogger. মোৰ চেনেললৈ সকলোকে নমস্কাৰ গাইজ। আজি আমি যাম দুৰ্গা পূজা চাবলৈ। মোৰ লগত আছে জগন্য চলি আছে মোৰ লগত তে আছে কো গাইজ আজি আমি দুৰ্গা পূজা চাব যাম। কো আমি আজি দুৰ্গা পূজা চাব যাম। ক'ত যাবি? আত্ৰি ঘাট ঘাট গাইজ। আজি আমি দুৰ্গা পূজা চাব যাম। তো গাইজ ৰাতি যাম মানে গধূলকে যাম গাইজ, হয় না? তই যাবি না? ইও যাব বোলে মোৰ লগত গাইজ। তো যাই আত্ৰি ঘাটত আজি আমি দুৰ্গা পূজা চাব যাই আছো গাইজ। চাই থাকক, তাৰে পৰিৱেশ গোটেই দেখাম। মিনা বজাৰ আহিছে গাইজ, মজা হয় না? মোৰ লগত আছে জগন্য চলি। কি কোন আছে? জগন্য চলি। তো গাইজ চাই থাকক। ফাইনালি গাইজ আহি পালো আত্ৰি ঘাট দুৰ্গা পূজাত। মানুহ বেছি হোৱা নাই গাইজ, গেটটো মজা লাগছে গাইজ, বেছি ভিৰ হোৱা নাই। ছেকেণ্ড পূজাৰ দিনাহে বেছি ভিৰ হয় গাইজ, মজা লাগছে একদম গেটটো চাক গাইজ। ফাইনালি আহি পালো গাইজ। গাইজ ইয়াতে আছে যাদু খেলা, লগতে ডান্স চিত্ৰহাৰ বুলি কয় যে ডান্স অলপমান সেই আৰু হট ডান্স বুলি কয়, সেইগিলাও দেখা পায়। এইগিলা মিনা বজাৰ গাইছে, চানা দোকান আছে গাইজ, একদম বঢ়িয়া মিনা বজাৰ। এইয়া মাথা পগলা কৰা বস্তু, এই গাড়ীত উঠি পেলাই যিটো সৰু চলি ঘূৰে সেইটো আছে। ডাঙৰ মানুহ ঘূৰে না তাৰ কোনো নাজানো, সেইটো সৰু চলি চাগে এইটোৰ। আৰু গাইজ মানুহ বেছি হোৱা নাই, হ'ব কিন্তু পৰিৱেশটো বহুত ভাল লাগিছে গাইজ, মজা লাগছে গাইজ। এইয়া চাক চকৰি এইগিলা, এইয়া মানে সেই আৰু চুইমিঙৰ দৰে এইগিলা পিছলি আহা গাইজ, মজা। এইটো চাক আৰু গাইজ মজা। বঢ়িয়া আৰু একদম মজা। গাইজ আত্ৰি ঘাটত দুৰ্গা পূজা চাক গাইজ, মিনা বজাৰ মাথা ঘূৰি যায়। I love you. Guys, এই একটা মাথা পাগলা করা বস্তু গাইস, মাথা পাগলা করা বস্তু গাইস। বস্তু দুনিয়ার মিনা বাজার আছে না, মাথা পাগলা করা বস্তু একদম চাক গাইস। এই গাইস চাক কেনকে দাঙি দে মরলি বিদ্যা মোটা যাব মোর তাতে। এনে কি ফটো মাৰিছে চাকচোনি, বাই হাই নাছে গে, বঢ়িয়া বঢ়িয়া দে, বঢ়িয়া ফটো মাৰি আছো দে মই, দে 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 মজা মজা। আমার লগত আছে সুমন, হাইদর, জিয়ারুল, রাহুল, এটা তো আমার পিকে সেন বাবু জানেই। সুমন কিবা কব নেকি? বঢ়িয়া লাগছে দে আহি পেলাই। পপকর্ন, হাৱাই মিঠাই গাইছ। বেছি উঠখাই পারা নাই ওপরতে, কমবাই ঠেলি দিয়ে উঠখাই পারা নাই গাইজ। খুবেই 10জনক লগ পাই আনন্দিত, শিখৰ বনাই আছে। মই অলপমান খাওঁ হয়নে, বহুত দিন পিছত লগ পালোঁ গাইজ। এইটো আমাৰ বাঙালী পাৰাৰে। এনেই দুৰ্গা পূজাত আহি আপোনাৰ কেনে ফিল হৈছে কওকচোন গাইজ? বঢ়িয়া লাগছে না? মস্ত ডাঙৰ কিন্তু হয় না এইটো এৰিয়াৰ ভিতৰত, বঢ়িয়া। খাই লওঁ।
দে 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 খা খা আজকে বন্দুক খেলা বেলুন ফাটাও বন্দুক খেলা গাইস বন্দুক দিয়ে বেলুনত ফাটাব লাগে প্রাইস কেই টকা এতে 20 টকা নেকি কেইটা মাৰিবা পাই 10টা এই বঢ়িয়া 2 টকাকে বস্তু ও মজা আপনার ঘর কো আচার খাব গাইছ এগুলো সব আচার গাইছ আমৰ আচাৰ তেঁতলিৰ আচাৰ নেমু টেঙাৰ আচাৰ এতে কি আচাৰ পায় গাই ও জালাৰ আচাৰ একদম ৰহুনৰ আচাৰ আচাৰ গাইছ আচাৰ পাব এতে যদি কোনোবাই কাৰোবাক লাগে আচাৰ আমৰ আচাৰ কঁঠালৰ আচাৰ কিবা বগৰীৰ আচাৰ বিলাহীৰ আচাৰ অঁ আচাৰ 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 লাগে আচাৰ 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 বঢ়িয়া আচাৰ এইটোৱে মেইন বস্তু খেলা বস্তু তুমি কিবা ক'বা নেকি এইগিলা বস্তু ভাল লাগে সৰু তামাম কিনিছিলোঁ মই গাইছ গাইছ আমাৰ মাজত আছে বিয়াম লাভ ষ্টৰী ক'ত যাই আছে এই বিয়াম লাভ ষ্টৰী এক ছাবস্ক্ৰাইব কৰি দিবচোন ইয়াৰ চেনেলটো গাইছ মানে 5টা মানে কি কৰিব লাগিব মানে 20 টকা 5টা বলে যিটো নম্বৰত কৰে সেই প্ৰাইচটো আপুনি পাই যাব গাইছ আহক গাইছ ফেটি খাপ লৈছোঁ দাম হ'ল 120 টকা মজা লাগছিল লাৰি পেলাই কিন্তু খাপক মই গাইছ বহুত ভয় কৰোঁ প্লাষ্টিকৰ খাপ ফাৰ্ষ্ট টাইম লাৰাওঁতেও ভয় লাগছিল মোৰ গাইছ কি কম আৰু 120 টকা দুৰ্গা বজাৰত ধামাকা অফাৰ বোলে গাইছ কি বঢ়িয়া বঢ়িয়া কাণৰ মানে গলত পিন্ধা কাণত পিন্ধা গাইছ মজা লাগছে চাই পেলাই চব ৰেডিমেড আৰু হ'লেও অৰিজিনেল এইগিলা মংগলসূত্ৰ না হা অসমীয়া গহনা বোলে কিবা গাইছ চাওকচোন মজা লাগছে কিন্তু চাই পেলাই ভাল লাগছে অনলি প্ৰাইচ 100 rupees গাইছ আহক গাইছ 250 সেইটো 100 এইবিলাক চব 100 সন্মুখত থকা সেইবিলাক পাছফালে থকা চব 250 গাইছ আইলক মজা এটা আছে কাণৰ পিন্ধা চব কাণত পিন্ধা গাইছ মজা এই কি বঢ়িয়া আছে জিলকি আছে মজা আৰু একদম কি ক'ব গাইছ আঙুঠি খাওঁ ভাল লাগে বহুত ভাল লাগে খাই ঠাণ্ডা লাগি আছে 10 টকা বোলে গাইছ পইচা পাম নেকি খুচরা নাই বোলে গাইছ কেটি বনোৱা দোকান দাদা এটা আখৰত কেই টকা দাদা এটা আখৰত কেই টকা এটা আখৰত কেই টকা 30 টকা নেকি গাইছ এটা আখৰত বোলে 30 টকা কোনোবাই বনালে বনাব পাৰে গাইছ টেটু মই নবনাওঁ এইগিলা বনাব নাপায় বোলে এই শিখৰগিলা কি বঢ়িয়াকৈ হালে থৈ দিছে মজা লাগছে দেখা গাইছ 100 150 250 আপা মানুহৰ ফ্ৰক আপা মানুহৰ টি চাৰ্ট গেঞ্জি পাই গাইছ মজা মজা বস্তু আছে গাইছ কম ৰেট জকাটো পৰা আহিলে এই মচন আছে কিবা মিডিল ফিংগাৰ দেখি যাই আছে গাইছ চানা দোকান কি বঢ়িয়াকৈ সজাই থৈ দিছে বঢ়িয়া লাগছে দোকানখন খাওঁ ৰ গাইছ মজা লাগিব চাগে খাইছ বনাই আছে কিনে মজা একদম খাওঁ ৰ গাইছ সজাই থৈছে বঢ়িয়াকৈ 10 টকা নালা বলে 20 টকা এইগিলা কৈছে আরেকবার কত 10 টাকা না পাই ন 10 টাকা না অনলি 20 টাকা পায় 20 টাকা নিলে জানার লাগে পাই গাইস এটা বস্তু আচ্ছা পপকর্ন খাওতে নিমক বেশি আছে খাওতে নিমক বেশি আছে নিমক তো বেশি নিমক খাই পেলে ভাল না গাইস
বহুত নিমখ দিছে গাইস মিঠাইৰ দোকান গাইস কি বঢ়িয়াকৈ সজাই থৈ দিছে মজা লাগছে চাই পেলাই কিবা ৰঙা নীলা পিংক কালাৰ হালধীয়া মজা খাওঁ খাওঁ লাগছে খাম পিছত গাইস যাওঁতে গাইস কি মজা লাগছে গাইস চাই পেলাই গাইস মজা লাগছে গাইস আমার সুমন দে বলে পুতলা লগে গার্লফ্রেন্ড को दिबे ना काक दिबे बात नहीं तो काक दिबे हां बंदे कांदे नहीं दे आरो दे 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 सबरे बंदे कांदे डोल दिएছে মজা এ এটু বড়ি হবে বেশ হবে পুরা মানে বুকত লই ঘুমাই থাকে আর তোক মনত করব আর ইস বা গাইস सबरे কন্যাৰ কাৰণে পুতলা লব বলে মজা লাগবে লো 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 মই যাও বছৰ দিছিলে বাৰু এবাৰ নেদাও বহুত ভাল লাগিল নিশ্চয় আনন্দিত পালো হাতে ঘাট দুর্গা পূজা চাবা আহিলে মজা লাগছে মেলা বজাৰ আছে বঢ়িয়া ঘৰলৈ যাওঁ আৰু যদি ক'ৰবাত সোমালো নোসোমালে নাই আৰু ব্লগ ভিডিঅ' চিডিঅ' নবনাওঁ গাইজ বেয়া নাপাব গাইজ চাই থাকক নেক্সট ভিডিঅ' মই একো অফাৰ চাব নাযাওঁ দুৰ্গা পূজাত বাবে দিব লাগে একো নাই গাইজ বাই গাইজ জয় আই